নমস্কাৰ জনালো মোৰ ভিডিঅ'লৈ আপোনালোকে পুৰা কমপ্লিটলি ভিডিঅ' চাব আৰু যিসকল ক্লাছ 9 পঢ়ি আছে তেওঁলোকে বেছিকৈ চাব আৰু যদি পঢ়া নাই তথাপিও চাব 8 থকাসকল নৱম শ্ৰেণীৰ বিজ্ঞান সাবজেক্টৰ পেপাৰটো ফাৰ্ষ্ট ইউনিট টেষ্টৰ পেপাৰটো মই চেক কৰিছে ওকে এটা আছে আমাৰ কোৱেশ্চন পেপাৰ আপোনালোকে এবাৰ ফোকাস কৰি চাই ল'ব স্ক্ৰিনশ্বট মাৰি হলেও চাব কোৱেশ্চনটো কেনেকা ধৰণৰ হয় তাৰপিছত মিলাই চাব এনসাৰ সেট ওকে প্ৰথমত কিছে সংকটাটো জিংক কিমান কিমান থাকে সংকটাটো কিমান কিমান কি থাকে জিংক থাকিব 30% আৰু কপাৰ থাকিব 70% ইজ দ্য ৰাইট এনসাৰ 1 মার্ক পাওয়া গেল নেক্সট তলৰ কোনটো ৰোগ যৌন সম্পৰ্কৰ দ্বাৰা আক্ৰান্ত হয় ৰং সেলুলোজ মেলেৰিয়া এটা সেলসিয়াসৰ পৰা কেলভিনত নিব লাগে এইটো স্নায়ুকোষ চিত্ৰাঙ্কন কৰিব দিছিলে আঁকিব দিছিলে এইটো আঁকিছে বাট ইমানটো ধুনীয়া হোৱা নাই আৰু নামসমূহ দিয়া নাই প্ৰথমত কিছে কি জীৱনলৈ সংগত সকলোবিলাক জৈৱ ওকে যিসকল ক্লাছ 9 পঢ়ি আছে যদি ভিডিঅ'টো চাইছে মোক এটা এনসাৰস অলপ দি দিব চাওক যোনে পাৰে কি কৈছে কে নম্বৰ কোৱেশ্চন আছে 15 নম্বৰ জীৱসমূহক পানী কিয় প্ৰয়োজন ওকে জীৱসমূহক কিয় পানীৰ প্ৰয়োজন ইয়াত লিখিছে 3 মার্ক আসলে ইমানখিনি ধুনিয়া কথা লিখা হোৱা নাই বাট 2 মার্কস দিয়া যাব নেক্সট এটো আমাক ইলেক্ট্রন এটো সব ইলেক্ট্রনৰ বেন্টনৰ দিয়া আছে ইলেক্ট্রনটো 2,4 হলে 6 হ'ব 6 হলে কি হ'ব কার্বন হ'ব লাগিব 6 ত 2,8,7 তেনে হলে 2 আর 10 17 ক্লোরিন থাকিব 2,6 মানে 8 এটাত কি থাকিব অক্সিজেন 2888 টা মানে এটো কি মান আছে 18 খালি থাকিব আৰ্গন থাকিব ওকে কার্বন ক্লোরিন অক্সিজেন আর্গন মার্কস কি মান আছে ইয়াত মার্কস আমাৰ আছে 2 ওকে 2 নেক্সট 17 নম্বৰ 19 নম্বৰ পিকচাৰ কি দিছিলে এটো ওকে ফিনিশ